গাদ্দাৰৰ প্ৰসংগ চিপ্ৰাং মৰা ৰাজনীতিৰ প্ৰসংগ উত্থাপন হৈছে গতিকে এই বিষয়সমূহ কিয় এতিয়া হঠাৎ আকৌ এই গাদ্দাৰৰ প্ৰসংগ চিপ্ৰাং ৰাজনীতিৰ প্ৰসংগ আহিল কি সমষ্টিত এনেধৰণৰ বিষয়সমূহে স্থান পাইছে বা কি কাৰণ কাৰণসমূহ কিহৰ বাবে এই সমষ্টিসমূহত এতিয়াও এই প্ৰশ্ন চিহ্ন এতিয়াও এখন ছবি স্পষ্ট নহয় সেই বিষয়সমূহ অকণমান আমি আজি আলোকপাত কৰিবলৈ চেষ্টা কৰিম। চন্দন কুমাৰ নাথ আন এগৰাকী বিশ্লেষক যুৱ বিশ্লেষক আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। উপেন ৰাজনাথ ডাঙৰীয়া কংগ্ৰেছৰ মুখপাত্ৰ আপোনাক স্বাগতম জনাইছোঁ আৰু আছে ডক্টৰ দেৱজিৎ মহন্ত ডাঙৰীয়া বিজেপিৰ মুখপাত্ৰ আপোনাকো স্বাগতম জনাইছোঁ অনুষ্ঠানৰ। চন্দন নাথৰ ওচৰলৈ আহিব বিচাৰিছোঁ। কি ধৰণে বিশ্লেষণ কৰে এই সমষ্টিসমূহৰ কিছুতো আভাস আমি ইতিমধ্যে দুয়োগৰাকীয়ে দিছে, আপোনাৰ ফালৰ পৰা জানিব বিচাৰিম। প্ৰথম কথা যে ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে, ধুনীয়াকৈ বিশ্লেষণ কৰিছে কথাখিনি, কিন্তু যোৱাকালি যদি আপোনালোকে বাতৰি কাকত নপঢ়ে ক'ব লাজ লাগে আজি তাৰিখত। আমাৰ অসমত মই লিখিছিলোঁ প্ৰথম ফাৰ্ষ্ট পেজতে ওলাইছিলে যে চিপ্ৰাং কোনে কাক কেনে কয়, তাত মই লিখিছিলোঁ কথাটো যে এই যে চিপ্ৰাং মৰা ৰাজনীতি বা এই যে গাদ্দাৰ ওলাইছে এইবিলাক কথা, এই গাদ্দাৰৰ প্ৰসংগবিলাক কোনে আৰম্ভ কৰিছে? ভৱানীপুৰ সৰভোগৰ যি প্ৰাৰ্থিত্ব প্ৰত্যাশী মানে তেওঁ আগবঢ়াইছে ৰঞ্জিত কুমাৰ দাসে। আৰু মই নিজে ভৱানীপুৰ সৰভোগৰ নাগৰিক, মানে মই ভোট তাতে দিওঁ, মই তাতে ভোটাৰ। আৰু মই ইলেকশ্যনৰ আগতে আপোনাৰ এই ষ্টুডিঅ'ত আহিছিলোঁ, তেতিয়াও মই কৈছিলোঁ যে পূৰ্বৰ সৰভোগ সমষ্টি এতিয়া ভৱানীপুৰ সৰভোগ সমষ্টি। কিন্তু এতিয়া যেতিয়া ভৱানীপুৰ সৰভোগ সমষ্টি হ'ল, তাত আমি যেতিয়া গ্ৰাছৰুট লেভেলত গ'লোঁ বা চালোঁ, যিহেতু মই তাৰে স্থানীয় বাসিন্দা, আমি গম পালোঁ যে পূৰ্বতে যিটো এটা ধাৰা আছিলে বা ঢৌ আছিলে যে বিজেপিৰ প্ৰতি মানুহৰ যিটো আন্তৰিকতা বা মৰম, মাজতে যি এই 5টা বছৰে CPIMৰ মনোৰঞ্জন তালুকদাৰ আহিলে, তাৰপিছত সেই ধাৰাবিলাক চেঞ্জ হ'ল। আপুনি অলপ আগতে ধুনীয়াকৈ কথাখিনি উল্লেখ কৰিলে যে কিমান সংখ্যালঘু ভোটাৰ আছে বা কিমান হিন্দু ভোটাৰ আছে, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত যেতিয়া আমি গ্ৰাছৰুট লেভেলত নামিলোঁ, মই কোনো দল সংগঠনৰ ব্যক্তি নহয়, আগতে কৈ থৈ দিছোঁ, নিৰপেক্ষভাৱে যিখিনি মই জানো, তেতিয়া আমি গম পালোঁ যে এই যি সংখ্যালঘু ভোটাৰবিলাক আছে ভৱানীপুৰ সৰভোগৰ, আমাৰ অলপ আগতে উল্লেখ কৰিছিলে যে AIUDF কিবা ভূমিকা পালন কৰিব, একো ভূমিকা পালন নকৰে। আমি জানো একো ভূমিকা পালন নকৰে সৰভোগ ভৱানীপুৰ সমষ্টিত। একমাত্ৰ সংখ্যালঘু ভোটাৰৰ আজি মই কৈ থৈ দিছোঁ যে 55,000 ভোটাৰে ভৱানীপুৰ সৰভোগৰ বিৰোধীৰ পক্ষতে এতিয়াও আছে। যিখিনি আমি কথা পাতিছিলোঁ দেই সৰভোগৰ ভৱানীপুৰ সৰভোগৰ যিমানকেইটা সংখ্যালঘু ভোটাৰৰ কথা কৈছোঁ, আৰু তেওঁলোকে নিবিচাৰে যে কোনো পক্ষে ৰঞ্জিত দাসে গেৰুৱা বাহিনী তাত মানে পতাকা এখন আহক, নিবিচাৰে। কাৰণ সেই সমষ্টিটো এইটো কাৰণে এতিয়া জাকত জিলিকা হৈ গৈছে যে পূৰ্বতে যেতিয়া আপোনালোকে জানে যে ৰঞ্জিত কুমাৰ দাসদেৱে 10 বছৰ শাসন কৰিছিলে, তাৰপিছত সৰভোগ আছিলে তেতিয়া, তাৰপিছত গুচি গ'ল, তেওঁ পাঠাচাকুচিত গুচি গ'ল, তাৰপিছত আৰু আহিলে। কিন্তু সেই মাজৰ যি গেপটো থাকি গ'ল 5 বছৰৰ, সেই 5 বছৰৰ গেপত তাৰ মাজতে আৰু এগৰাকী ব্যক্তি আছিলে, হয়তো বহুতে পাহৰিলে, তেওঁ আছিলে ফণী তালুকদাৰ। তেওঁ বহুত আশা কৰিছে যে তেওঁ আগৰ, কাৰণ ভৱানীপুৰ থাকোঁতে তেওঁ AIUDFৰ আছিলে সেই সময়ত, কিন্তু তেওঁ যিটো আশা আছিলে ক'ৰবাত নহয় ক'ৰবাত সেই আশাবিলাকত চেঁচা পানী ঢালি দিয়া যেন হ'ল। কাৰণ আমি দেখিলোঁ যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভৱানীপুৰ সৰভোগত যেতিয়া ৰেলী ওলাইছিলে, মোৰ ঘৰৰ আগেৰে গৈছিলে, মই চালোঁ আৰু বাহিৰত ওলাই, তেতিয়া দেখা পালোঁ যে সেই ৰেলীখনত দেখোন ৰঞ্জিত কুমাৰ দাস নাই। মানে মই ভাবিব বাধ্য হৈ গ'লোঁ, কিয় নাই? মানে তেওঁক দিছিলে বেলেগ কামত, ঠিক আছে, কিন্তু সেই ৰেলীত দেখা পালোঁ ফণী তালুকদাৰ আছিলে আৰু বিজেপিৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছিলে সেই ৰেলীখনত। প্ৰায় দিনজোৰা কাৰ্যসূচী আছিলে, সৰভোগৰ পৰা আমাৰ গৰখীয়া গোসাঁই থান ঘৰৰ ওচৰতে, তাৰ পৰা আৰম্ভ কৰি কিনে হাউলিৰ পৰা এনেকৈ গ'ল। কিন্তু অতিকৈ মানে দুৰ্ভাগ্যজনক বা ভাবিব লগা কথা এইটোৱে যে কিয় তাত সেইদিনা নাছিলে, কাৰণ এই জল্পনা কল্পনাৰ কিয় অন্ত হ'ল? আৰু 2 নম্বৰ কথা, যি এই চিপ্ৰাং মৰা ৰাজনীতি বা এইবিলাক ওলাইছে, মই কওঁ যে এইবাৰ যিটো হেৰি হৈ গ'ল, বিধানসভা ইলেকশ্যনটো হৈ গ'ল, আহি আছে ৰিজাল্ট, কিন্তু তাত যেনেকৈ ৰাইজে ভোটদান কৰিছে, অলমষ্ট প্ৰায় চাব গ'লে 85% হৈছে এইবাৰ ভোট প্ৰদানৰ কাৰণে। আগতে এইটো নাছিলে, কিন্তু এইটো কি বুজায়? কেতিয়াবা আমি যদি ৰাজনীতি বিজ্ঞানৰ ছাত্ৰবিলাকে জানিব, মই অলপ তেনেকৈ জানো যিহেতু মই মাছ কমিউনিকেশ্যন ছাত্ৰ আছিলোঁ, আমি এইটো বুজাওঁ যে যেতিয়া ভোটাৰৰ সংখ্যা বাঢ়ে বা ভোট প্ৰদানৰ সংখ্যা বাঢ়ে, তেতিয়া মানুহৰ এটা চৰকাৰ চেঞ্জৰ মানে পৰিৱৰ্তনৰ এটা ঢৌ আহে বুলি ক'ব বিচাৰে। কিন্তু এইটো আজি তাৰিখত মই ভাবোঁ যে অসমৰ প্ৰেক্ষাপটত সেইটো কোনো পক্ষে খাপ নাখায়। কাৰণ যি এই বিজেপিৰ, মই এতিয়া সমষ্টি কেন্দ্ৰিক পিছত ক'ম, কিন্তু এতিয়া মই অলপ এই এক্সিট পলৰ প্ৰসংগটো আনিব বিচাৰিছোঁ। এইটো কাৰণে যে এক্সিট পলত যিবিলাক ওলাইছে, আপোনালোকেও NKTVৰ পৰাই দিছে, মই চাইছোঁ, কিন্তু এই এক্সিট পলত যিবিলাক কথা ওলাইছে যে এতিয়া বিজেপিয়ে মানে তেওঁলোকে চৰকাৰ গঠন কৰিব বা এনেকুৱা হ'ব বা বিৰোধীবিলাকৰ কোনো অস্তিত্ব নাইকিয়া হৈ যাব, এইটো নুই কৰিব নোৱাৰি। কাৰণ এক্সিট পল এটা ধাৰণা, সেইটো আমি নুই কৰিব নোৱাৰোঁ। কিন্তু তাৰ সমান্তৰালভাৱে যি ধৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিগত 5টা বছৰে গোটেই অসমত যিবিলাক অভিলাষী আঁচনি, যিবিলাক বেনিফিচিয়াৰী সৃষ্টি কৰিলে, তাৰ ফলত যে মই ভাবোঁ যে এই আগন্তুক যি ফলাফল আহি আছে 4 তাৰিখে, তাত যে গেৰুৱা বাহিনীয়ে কিবা বিশেষ স্থান দখল নকৰিব তাৰ কোনো মান নাই। 2 নম্বৰ কথা, ভৱানীপুৰ সৰভোগ ক'লোঁ, এতিয়া আহিলে আপুনি কৈছিলে অলপ আগতে চিপাজাৰৰ কথা কৈছিলে। চিপাজাৰত সাধাৰণতে আমি দেখা পাওঁ এণ্টি ইনকামবেঞ্চিৰ কথাটো বেছি আহে সেই সমষ্টিটোৰ কথাটোত, আৰু তাত এনেকুৱা ধৰণৰ মানে এখন যুঁজ হয় সদায়, মানে 126টা সমষ্টিৰ ভিতৰত চিপাজাৰটো সদায় জাকত জিলিকা হৈ থাকে। 3 নম্বৰতে কমলপুৰৰ কথা কৈছোঁ, টেলিফোনিক বাৰ্তালাপ বৰ ভয়ংকৰ ধৰণে ভাইৰেল হৈছে দিগন্ত কলিতা দেৱৰ। আৰু যেতিয়া কমলপুৰৰ আজি স্থানীয় ব্যক্তিৰ লগত বিজেপিৰ কাৰ্যকৰ্তাই হওক বা বেলেগ
মই স্থানীয় ব্যক্তি কিছুমান কথা পাতিছিলোঁ আজি আৰু কথা পাতি গম পালোঁ যে তেনেকুৱা ঠিক গ্ৰাছৰুট লেভেলত এইবিলাক ইমান এটা প্ৰভাৱ নেপেলায় আমি সাধাৰণতে ছ'চিয়েল মিডিয়াত এইবিলাক ওলালে ভাবোঁ যে বিৰাট ডাঙৰ এটা মানে হাংগামা হৈ গৈছে কিবা এটা ইমান ডাঙৰ কথা নহয় আৰু হয়তো মই এটা কথা আজিও কওঁ আগতেও কৈছিলোঁ আৰু মই লিখনিত যোৱাকালি মই আমাৰ অসমত লিখিছিলোঁ যে বিজেপিয়ে এটা তেওঁলোকৰ ডাঙৰ এটা মানে উদ্দেশ্য থাকে যে যিকোনো প্ৰকাৰে এটা নেৰেটিভ সৃষ্টি কৰে আমি হয়তো সেইবিলাক নাজানো বা নাভাবোঁ কিন্তু এজ এ মিডিয়া ষ্টুডেণ্ট মই এইটো ক'ব বিচাৰোঁ যে নেৰেটিভ যেতিয়া সৃষ্টি কৰা হয় তেতিয়া আমি সৰ্বসাধাৰণ জনতাই ভাবিবলৈ বাধ্য হওঁ আচলতে আমি কোনফালে গৈ আছোঁ যে বিজেপি যিটো কৈ আছে সেইটোৱে শুদ্ধ নে কংগ্ৰেছে যিটো কৈ আছে সেইটো শুদ্ধ নে ৰাইজৰ দলে যিটো কৈ আছে সেইটো শুদ্ধ 3 নম্বৰ কথা যে এতিয়া যি আঞ্চলিক দলৰ উত্থান বুলি মই ক'ব নিবিচাৰোঁ সেইটো কাৰণে যে অসমত আঞ্চলিক দলৰ যে উত্থান হ'ব কেতিয়াবা মই এইটো মুংগেৰী লাল কি হাচিন চাপনে বুলি ক'ম কাৰণ যিবিলাক দল আছিলে সেইবিলাক এতিয়া দেখিলে কোনোবাই বিজেপিৰ অধীনত হ'ল আৰু কোনোবা যদি আছিলে আঞ্চলিক দলবিলাকে সদায় নিজে একাণপতীয়াকৈ নিজাববীয়াকৈ কিয় আগ নাপাৰে ৰাষ্ট্ৰীয় দলৰ তলত থাকে ডাঙৰ প্ৰশ্ন 3 নম্বৰ কথা যে তামোলপুৰ এটা ডাঙৰ মানে এতিয়া চাব অসমৰ 126টা সমষ্টিত সদায় বিটিআৰে তামোলপুৰলৈ মই আহিম এটা বিৰতিৰ পিছত আৰু সেই সমষ্টিসমূহৰ মাজলৈ আহিম মই কৈছিলোঁ যে প্ৰত্যেক মানে 126টা সমষ্টিৰ ভিতৰত মানে বড়োলেণ্ড যিটো বিটিআৰ ৰিজন আছে তেওঁলোকে বিৰাট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে শেষতে মই ক'লোঁ যে তামোলপুৰৰ কথা কৈছিলোঁ যে তামোলপুৰ একচুৱেলি তাত কি আছিল 2016 চনত যদি আমি পাৰ্চেণ্টেজ চাওঁ তেতিয়া 83% আৰু 2021 চনত 67 ভোটদান হৈছিলে এই তামোলপুৰত এতিয়া তাত আছে UPPLৰ প্ৰাৰ্থী আছে তেওঁ 2021 চনত উপ নিৰ্বাচনত জয়ী হৈছিলে কিন্তু এতিয়া সেইটো গ'ল এতিয়া নেক্সট আহিলে আপোনাৰ যোৰহাট মই যোৰহাটৰ কথাটো এইটো কাৰণে কৈছোঁ যে তাত আমি দেখি আছোঁ যে নিৰ্বাচনৰ এই যুঁজখন হৈছে গৌৰৱ গগৈ ডাঙৰীয়া আৰু হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াৰ মাজত কিন্তু আচলতে সেই নিৰ্বাচন যুঁজখন গৌৰৱ গগৈ আৰু হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াৰ মাজত নহয় সেইখন যুঁজ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ গৌৰৱ গগৈহে মই তেনেকৈ ক'ব বিচাৰোঁ আৰু মই লিখিছোঁ সন্মানৰ প্ৰশ্ন আৰু এইটো তেওঁৰ মানে কি ক'ম আৰু স্বাভিমানৰ কথাও আছে কংগ্ৰেছ দলৰ কথা আৰু 2 নম্বৰ কথা যে এটা সমষ্টি খুব জাকত জিলিকা হৈ আছে এতিয়া মানে শিৱসাগৰ অখিল গগৈৰ কথাটো মই এইটো কাৰণে ক'ব বিচাৰিছোঁ যে তাত তেওঁ যেনেকৈ প্ৰতিনিধিত্ব আগবাঢ়িছে যেনেকৈ আগুৱাই গৈ আছে মানে এতিয়া ক'ব নোৱাৰিম যে তাত কি হ'ব কাৰণ তাত আমি লক্ষ্য কৰিছোঁ যে অসম গণ পৰিষদৰ আছে পৰিভ হাজৰিকা বিজেপিৰ আছে কুশল দুৱৰী আছে কিন্তু আনফৰ্চুনেটলি তাত একেলগে মাৰ্জ হৈ কিনে নকৰিলে ছেপাৰেটলি কৰিলে এইটো কৌটি টকীয়া শেষত এণ্ট্ৰি মানে বহুতখিনি প্ৰশ্ন আনি দিছে আৰু 2 নম্বৰ কথা যে মৰিয়নিৰ কথা মই যোৱাকালি জ্ঞানশ্ৰী তেওঁৰ সেই চালোঁ আৰু মিডিয়া বাইটটো চালোঁ তেওঁ বাৰে বাৰে কথা কৈছে যে মই এইবাৰ যেতিয়া নিৰ্বাচনৰ যেতিয়া ৰেলী ওলাইছিলে বা এই কেম্পেইন চলাইছিলে তেওঁ দেখিছিলে যে এই মৰিয়নি সমষ্টিত ৰাস্তা ঘাটৰ খুব প্ৰব্লেম আছিলে আৰু এই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই বিগত বছৰে একো সমাধান নকৰিলে ডাঙৰ প্ৰশ্ন তেনেহ'লে কি কৰিলে ডাঙৰ কথা 2 নম্বৰ কথা যে আগতে আমি লক্ষ্য কৰিছিলোঁ যে এই নিৰ্বাচনৰ সময়ছোৱাত বা প্ৰাক মুহূৰ্তত যেতিয়া কেম্পেইন হয় ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ মানে অলপ মানে একদম ফাটলামি টাইপ কথা হয় মানে ফাল্টু ধৰণৰ কথা হয় কিন্তু এইবাৰ নকৰিলে লক্ষণীয় বিষয় এইটো কাৰণে নকলে শিক্ষিত এগৰাকী যুৱতী আছে কাৰণে নকৰিলে নেকি বেয়া ধৰণে হাঁহি দিছিলে আৰু লগতে মানে ক'ব নোৱাৰি আৰু একদম বেলেগ ধৰণৰ মানে মিডিয়াত তেওঁ মানে আহিব এইটো মিনছ বুলি এইমাত্ৰ কৈছিলে দিগন্তৰ আগেও কৈছিলে যে 10খন পূৰ্বৰ 10খন বাগিচা তিতাবৰ সমষ্টিত গৈছে আৰু ৰূপজ্যোতি কুৰ্মী তেওঁ চাহ বাগানক প্ৰতিনিধিত্ব কৰে আছে বাৰু আছে তথাপিও প্ৰভাৱ এটা হয়তো কৰিব পাৰে কিন্তু এতিয়া তেওঁ যিটো মই কৈছোঁ যে তেওঁৰ এতিয়া মুখখন কিয় বন্ধ এইটো কাৰণে হৈছে কি ঠিক জ্ঞানশ্ৰী বৰাৰ দৰে শিক্ষিত যুৱতী আহিছে কাৰণে তেওঁ চাগে নিজে ভিতৰি কিবা দুৰ্বলতা অনুভৱ কৰিছে তেনেকুৱা কথা মই ভাবোঁ আৰু বিশেষকৈ আৰু 2 নম্বৰ কথা যেতিয়া আমি উত্তৰ অসমৰ ফালে যাওঁ তেজপুৰৰ কথা কৈছিলে তেজপুৰত মই প্ৰায় আজি 7 বছৰে থাকিলোঁ যদিও মই সৰ্বগড় ল'ৰা কিন্তু তেজপুৰত থাকি মই গম পাইছোঁ যে তাত পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া এতিয়া সেই জনপ্ৰিয়টো নাই কাৰণ এই আপুনি কৈছে আঞ্চলিকতাবাদ এতিয়া চলে কাৰণ তেজপুৰত আগৰ পৰাই জানে যে তাত আঞ্চলিক ভেটিটো খুব শক্তিশালী কিন্তু এইবাৰ সেই ঢৌটো পৃথ্বীৰাজ ৰাভা ডাঙৰীয়াৰ ক্ষেত্ৰত নাই এতিয়া আহিছে অলকনাথ ৰাইজৰ দলৰ কাৰণ মই যিমান দূৰ থাকিলোঁ আজি এমাহ আগত তাত আছিলোঁ মই কথা পাতিছোঁ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তাত আছিলোঁ কিন্তু কথা পাতি গম পাইছোঁ যে ৰাইজে কোনো পক্ষে এতিয়া পৃথ্বীৰাজ ৰাভা ডাঙৰীয়াক নিবিচাৰে কাৰণ যি এটা সম্ভ্ৰান্ত পৰিয়ালৰ আছিলে আমি সকলোৱে জানো বিষ্ণু ৰাভাৰ তেওঁ পুত্ৰ তেনে পৰিপ্ৰেক্ষিতত তেওঁ তেজপুৰৰ কাৰণে যিখিনি কৰিব লাগিছিলে তেজপুৰ এটা সময়ত মানে আটাইতকৈ ক্লিন চিটি আছিলে কিন্তু এতিয়া আজি যাবচোন আপোনালোকে কিমান লেতেৰা হৈ গৈছে একো কোনো কাৰ্যকলাপ নাই গতিকে এই ক্ষেত্ৰত মই এটাই ক'ম যে এই যে নিৰ্বাচনত যে এক্সিট পল ওলায় এক্সিট পল আমি এটা ধাৰণাহে হয় বৈজ্ঞানিক বা যি ষ্টেটিষ্টিকেল যিয়ে নহওক কিন্তু এই ধাৰণাটোক আমি এক্সাক্ট বুলি ক'ব নোৱাৰোঁ কিন্তু কিছু ক্ষেত্ৰত নুইও কৰিব নোৱাৰে এইটো কাৰণে নুই কৰিব নোৱাৰোঁ যে যিহেতু গোটেই ভাৰতবৰ্ষৰ ডাঙৰ মিডিয়া হাউচবিলাকে এইবিলাক ওলাইছে আপোনালোকে ওলাইছিলে গতিকে তেনে ক্ষেত্ৰত আমি ক'ম যে এক্সিট পলটো নুই কৰিব নোৱাৰি লগতে 4 তাৰিখে গম পোৱা যাব যে ৰাইজে আচলতে কি বিচাৰিছিলে যে হিতাধিকাৰী আৰু অলপ আগতে উল্লেখ কৰিছিলে যে মহিলাৰ আসনৰ সংৰক্ষণৰ কথা কৈছিলে কিন্তু মহিলাৰ আসন সংৰক্ষণৰ কথা কওঁতে মই এটা কথা ক'ব যাওঁ যে আগতে যিখন বিলখন অলৰেডি আছিলে তেওঁ এখন আইন আছিলে নাৰী শক্তি বন্ধন অধিনিয়ম চাগে কিবা আছিলে এখন মই অলপ পাহৰিলোঁ 2023 চনত চাগে কাৰ্যকৰী কৰা হৈছিলে ইমপ্লিমেণ্ট কৰা নাছিলে কিন্তু এইটো থকাৰ পিছতো দেশৰ প্ৰধানমন্ত্ৰীয়ে একেবাৰে ৰাইজৰ মাজত আহি কিনে এইবিলাক সেইটোতো এতিয়া চাব গ'লে তেওঁ MCC মডেল কোড অফ কণ্ডাক্ট হোৱাৰ সময়তে যেতিয়া তেওঁ এইবিলাক কৰি দিলে তাৰমানে আল্টিমেটলি সেইটো নিৰ্বাচনী প্ৰচাৰ চলোৱাই হ'ল আৰু এটা কথা শেষত এটা কথা ক'ম যে মই
3 মাহ মানে প্ৰায় 2 মাহ মই ৱেষ্ট বেংগলত আছিলোঁ জানুৱাৰী ফেব্ৰুৱাৰী মাহত আছিলোঁ তেতিয়া মই সাধাৰণতে চাওক যে মই ডাঙৰ মানুহৰ কথা নাপাতোঁ মই তৃণমূল পৰ্যায়ৰ ৰিক্সাৱালা ঠেলাৱালা এইবিলাক কথা পাতোঁ কাৰণ তেওঁলোকৰ কথাবিলাক মই জানিব চেষ্টা কৰোঁ যিমান দূৰ কথা পাতিলোঁ যিমান দূৰ বুজিলোঁ মই এটা কথা ক'ব বিচাৰোঁ যে তাত এতিয়া মমতা বেনাৰ্জীক ৰাইজে নিবিচাৰে এইটো কাৰণে নিবিচাৰে তেওঁলোকে পৰিৱৰ্তন বিচাৰি আছে ৱেষ্ট বেংগলৰ কথা কৈছোঁ কিন্তু কিছুমান সমষ্টিত মমতা বেনাৰ্জীয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব সময় একেবাৰে নাই 2 ছেকেণ্ডত 1 মিনিট 2 ছেকেণ্ড কওঁতেই গুচি যায় আপুনিয়ে কৈছে